চাওক এতিয়া ক'বলৈ গ'লে আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আমাৰ BTC-বাসী ৰাইজক চাওক BPF যিটো নেকি গুণ্ডা বাহিনীৰ দল এইটো সকলোৱে জানে। এতিয়া ইতিমধ্যে চাওক আমাৰ যোৱা নিশা হৰিচিঙাত যি অপূৰ্ব বড়ো আমাৰ UPPL দলৰ এজন নিষ্ঠাবান কৰ্মী একজন এক্টিভ কৰ্মী অপূৰ্ব বড়ো তেখেতৰ যোৱা নিশা ৰাতি 1:15 মান বজাত যিটো BPF বাহিনীয়ে তেখেতৰ বাহনখনত স্কৰপিঅ এন বাহনখনত যিটো মানে এটেক কৰিলে যে ভাংচৰ কৰিলে এইটো সঁচাকৈ খুব নিন্দনীয় আৰু এনেকুৱা কাৰ্যক অকল আমি UPPL হিচাপে নহয় সমগ্ৰ বিটিআৰবাসী ৰাইজে কিন্তু পছন্দ কৰা নাই তেখেতসকলক একচেপ্ট কৰা নাই এইটো খুব নিন্দনীয় আৰু আমি UPPL যুৱ শাখাৰ পৰা এজন যুৱ সম্পাদক হিচাপে এই ঘটনাটোক মই গৰিহণা দিছোঁ আৰু মই নিন্দা কৰিছোঁ আৰু কিছুদিন পূৰ্বে যেটো ভৈৰৱকুণ্ডত যোৱা 29 তাৰিখে আমাৰ ভৈৰৱকুণ্ড সদৰ থানাৰ সন্মুখতে যেটো দুৰ্ঘটনা ঘটিলে BPF বাহিনীৰ এটা দুৰ্বৃত্তই আমাৰ UPPLৰ সাপোৰ্টাৰ গাড়ী এখন যেটো বলেৰো গাড়ী এখনত এটেক কৰিলে এই ঘটনাটো কিন্তু BTC বাখীয়ে ইতিমধ্যে গম পাইছে আৰু এই এনেকুৱা ধৰণৰ ঘটনাবিলাক অকল এতিয়া নহয় যোৱা আমি 17টা বছৰো দেখিছোঁ আৰু যোৱা 5টা বছৰত আমাৰ UPPL চৰকাৰখনে যেটো আমাৰ BTCত আমাৰ BTRত যেটো শান্তি কঢ়িয়াই আনিছিলে সেই শান্তিটো বজাই ৰাখিব লাগিব তাৰ বাবে মই আমাৰ UPPL দলৰ এজন যুৱ শাখাৰ সম্পাদক হিচাপে মই প্ৰশাসনক দাবী জনাইছোঁ যিসকল দোষী আছিলে তেখেতসকলক খুব কম সময়ৰ ভিতৰত কৰায়ত্ব কৰিব লাগে আৰু যিহেতু এইটো এটা আমাৰ যি বিটিআৰবাসী বা অসমবাসী ৰাইজে এই ভোট গ্ৰহণৰ ক্ষেত্ৰত এটা সাংবিধানিক অধিকাৰ আমাৰ ৰাইজক সাংবিধানিক অধিকাৰটো আমি মুক্ত মনে মুক্ত কণ্ঠে মানে প্ৰদান কৰিবলৈ আমি এটা সুযোগ দিব লাগে প্ৰত্যেকটো ৰাজনৈতিক দলে আৰু যিহেতু আমাৰ যি মানে ভোটাৰসকল আছে যি ভোটদাতাসকল আছে তেওঁলোকে খুব শান্তিপূৰ্ণভাৱে ভোট দিয়াৰ যি মানে পৰিৱেশ এটা আমি গঢ়ি তুলিব লাগে আৰু এনেকুৱা অশান্তময় পৰিৱেশ পুনৰবাৰ যাতে নহয় সেইকাৰণে প্ৰশাসনে এইটো ইয়াৰ ওপৰত গভীৰ গুৰুত্ব মানে ল'ব লাগে। বহুত সংখ্যক মানুহে আজিৰ দিনত কৈ আছে কি BPF চৰকাৰ অহাৰ লগে লগে এইবোৰ ঘটনাবোৰ হৈয়ে আছে এইটো সঁচানে? নাই সেইটোতো আপোনালোকে দেখি আছে BTC-বাসী ৰাইজে দেখি আছে এইটো সত্য হয় যোৱা যেটো নেকি BPFৰ চৰকাৰখন অহাৰ লগে লগে কোকৰাঝাৰত যেটো দুৰ্ঘটনা ঘটিলে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পালোঁ আমি পাহৰি গৈছিলোঁ যে কোকৰাঝাৰৰ নিচিনা এটা পিচফুল মানে চিটি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া পিচফুল চিটিত পৰিণত কৰিছিলে সেই পিচফুল চিটিটো ইণ্টাৰনেট বন্ধ হৈ যোৱাৰ এটা বন্ধ ৰখাৰ এটা আমি মানে পৰিস্থিতি এটা পাইছিলোঁ তো গতিকে এতিয়া বিটিআৰবাসী ৰাইজে দেখিছে যে কোনটো চৰকাৰ সঁচাকৈ শান্তি বিচাৰে আৰু কোনটো চৰকাৰ ৰাইজৰ মাজত এটা ভয় আৰু কি ভাবুকিৰ এটা পৰিৱেশ গঢ়ি তোলাৰ এটা চেষ্টা চলাই আছে। ৰাইজে কিছুমানে কৈ আছে কি মদৰ আড্ডা চলিছে বুলি কিন্তু যোৱা ৰাতি যি ঘটনা ঘটিল বিয়াৰ বটলেদি ধুলিওৱা হৈছিলে গাড়ীখন হয় সেইটোৱেতো এতিয়া আমি সেইটোৱে ক'ব বিচাৰিছোঁ যেটো নেকি দুৰ্ঘটনা ঘটিল যোৱাকালি ৰাতি সেইটো তাত আছে আপোনালোকে হয়তো ভিজুৱেল দেখিছে তাত বিয়াৰৰ বটলেৰে গাড়ীখনৰ ওপৰত মানে কেনেকুৱা নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হৈছে গাড়ীখন ভাংচুৰ কৰা হৈছে গ্লাছ গোটেইকেইখন গ্লাছ ভাঙিছে মানে ইউথবিলাকক মদ খুৱাই এই বেয়া পৰিস্থিতি আনি আছে BPF হয় তেওঁলোকৰতো কোনো এজেণ্ডা নাই BPF দলৰ কি এজেণ্ডা আছে BPF দলৰ তেওঁলোকৰ ভিজন কি আছে এতিয়া তেওঁলোকৰ কোনো ভিজন নাই কোনো এজেণ্ডা নাই যুৱকসকলক টকা পইচাৰ প্ৰলোভন দেখুৱাই মদ মাংস খুৱাই এটা মানে গৰম পৰিৱেশৰ গৰম পৰিস্থিতিৰ এটা তেওঁলোকে সৃষ্টি কৰি ৰাইজৰ মাজত যেটো নেকি ভয় শংকা সৃষ্টি কৰিবলৈ তেওঁলোকৰ চেষ্টা